Question number 13. মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 672 120 গসাগু আৰু লসাগু উলিওৱা সংখ্যাকেইটাৰ পূৰণফল গসাগু আৰু লসাগুৰ পূৰণফলৰ সমান হয়নে? সমাধান। প্ৰথমতে আমি উলিয়াব লাগিব এই তিনিটা সংখ্যাৰ মৌলিক উৎপাদক। 6ৰ মৌলিক উৎপাদক 2 3 6 আৰু 72ৰ মৌলিক উৎপাদক 2 36 72 2 18 36 2 9 18 3 3 9 গতিকে 72ৰ এইটো হ'ল 72ৰ মৌলিক উৎপাদক আকৌ 120ৰ মৌলিক উৎপাদক 260 120 230 60 215 30 35 15 গতিকে এইটো হ'ল আমাৰ 120ৰ মৌলিক উৎপাদক। এতিয়া আমি গসাগু উলিয়াবলৈ এই তিনিটা সংখ্যাৰ কমন ফেক্টৰ উলিয়াব লাগিব, যাক আমি কোৱা হয় সাধাৰণ উৎপাদক। সাধাৰণ উৎপাদক যেহেতু নেকি ইয়াত 2 আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে, গতিকে 2টা আহিলে ইয়াত 3 আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে। সাধাৰণ এই তিনিটা সংখ্যাৰ সাধাৰণ উৎপাদক ফাৰ্ষ্টত 2 পালোঁ আৰু ছেকেণ্ডত আমি পালোঁ 3। গতিকে এই সাধাৰণ উৎপাদক দুটাৰ পূৰণফলটোৱে হ'ব এই তিনিটা সংখ্যাৰ গসাগু। এতেকে 672 আৰু 120ৰ গসাগু হ'ব 6। আৰু লসাগু উলিয়াবলৈ আমি একেদৰে আমি কৰিম। ইয়াত 2 আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে, গতিকে কমন ফেক্টৰ 2 আহিলে আকৌ এই দুটা সংখ্যাৰো আমি কমন ফেক্টৰ আমি ল'ব লাগিব, যিটো নেকি ইয়াত 2 আছে, ইয়াতো 2 আছে, গতিকে 2 দুটাৰ পৰা আকৌ 2 এটা আহিব আৰু এই 2 আৰু ইয়াতো 2, এই 2 দুটাৰ পৰাও এটা 2 আহিব আৰু ইয়াত 3 আছে, ইয়াতো 3 আছে, এই তিনিটা সংখ্যাৰ 3ৰ পৰা 3 এটা আহিলে আৰু ইয়াত যিটো নেকি 3 এটা থাকি গ'ল আৰু ইয়াতো 5 এটা থাকি গ'ল। এই 3 আৰু 5টো লগতে পূৰণ কৰিব লাগিব। আমি যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 360 আৰু লসাগু হ'ব 360। এতিয়া আকৌ প্ৰশ্ন সুধিছে যে সংখ্যাকেইটাৰ পূৰণফল, গতিকে আমি সংখ্যা তিনিটা যদি পূৰণ কৰোঁ তেতিয়াহ'লে 51,840 পাম। আকৌ যদি আমি গসাগু আৰু লসাগুক যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে পাম 2160। এতেকে 51,840 not equal 2160। গতিকে সংখ্যাকেইটাৰ পূৰণফল গসাগু আৰু লসাগুৰ পূৰণফলৰ সমান নহয়। Question number 14. 5ডাল পেঞ্চিল আৰু 7টা কলমৰ দাম একেলগে 50 টকা, আনহাতেদি 7ডাল পেঞ্চিল আৰু 5টা কলমৰ দাম একেলগে 46 টকা। এডাল পেঞ্চিলৰ আৰু এটা কলমৰ দাম কিমান? এই প্ৰশ্নটো আমি তিনিটা পদ্ধতিৰে সমাধান উলিয়াব পাৰোঁ। 1. প্ৰতিস্থাপন পদ্ধতি, 2. অপনয়ন পদ্ধতি, 3. ত্ৰিজক গুণন বা বজ্ৰগুণন পদ্ধতি। সমাধান। অপনয়ন পদ্ধতি ইয়াত ব্যৱহাৰ কৰিম। সমাধান ধৰা হ'ল এডাল পেঞ্চিলৰ দাম x, এডাল কলমৰ দাম y। প্ৰথম চৰ্তত যিটো নেকি দিয়া আছে 5ডাল পেঞ্চিল আৰু 7টা কলমৰ দাম একেলগে 50 টকা, গতিকে আমাৰ সমীকৰণটো হ'ব 5x + 7y = 50। দ্বিতীয় চৰ্ত মতে
7ডাল পেঞ্চিল আৰু 5টা কলমৰ দাম একেলগে 46 টকা। আমাৰ সমীকৰণটো হ'ব 7x + 5y = 46। এতিয়া 1 নং সমীকৰণক 7 আৰু 2 নং সমীকৰণক 5 পূৰণ কৰি পাওঁ। এইটো আমি পাওঁ আৰু এইটো পূৰণ কৰি এইটো পাওঁ। এতিয়া সমীকৰণ দুটা বিয়োগ কৰি পাম y ৰ মান 5। আকৌ y ৰ মান সমীকৰণটোত বহুৱাই পাওঁ। x ৰ মান 3। গতিকে এডাল পেঞ্চিলৰ দাম 5 টকা আৰু এটা কলমৰ দাম 3 টকা।